হেল্ল' বন্ধুসকল নিশ্চয় সকলে ভাল মহলৰ আপোনালোকে চাই আছে টেক চেনেল বন্ধুসকল আজি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ মাজত আলোচনা কৰিম মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেনেকৈ চেক কৰিব বন্ধুসকল বহুকেইটা ৱেবছাইটৰ জৰিয়তে আপোনালোকে ৰিজাল্ট চেক কৰিব পাৰিব কিন্তু মই এটা প্ৰচেছ দেখুৱাই দিম যেটো প্ৰচেছত আপুনি যদি চেক কৰে অতি সহজে চেক কৰিব পাৰিব সকলোতকৈ আগতে চেক কৰিব পাৰিব সিম্পল প্ৰচেছত মই দেখুৱাই দিম ঠিক আছে তো ৰিজাল্টটো চেক কৰিবলৈ হ'লে আপোনালোকে পোনপ্ৰথমে কি কৰিব আপোনাৰ মোবাইলৰ প্লে ষ্টৰত গুচি যাব ঠিক আছে প্লে ষ্টৰত যোৱাৰ পিছত ইয়াতে সাৰ্চ কৰিব আপুনি আসাম hslc and hs বুলি সাৰ্চ কৰিব ঠিক আছে সাৰ্চ কৰাৰ লগে লগে ইয়াতে চাব পাৰিছে আপুনি যেটো থাৰ্ড নম্বৰ অপচন আপোনালোকৰ লগটো ভালদৰে চাই লওক তো এইটো ডাউনলোড কৰি ল'ব ঠিক আছে মই অলৰেডি ডাউনলোড কৰা আছে মোৰ তো এইটো ডাউনলোড কৰি ওপেন কৰিব ওপেন কৰাৰ লগে লগে এটা পেজ ওপেন হৈ যাব মই ওপেন কৰি দেখুৱাই দিছো ঠিক আছে তো ওপেন কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এটা পেজ আহিব ঠিক আছে বন্ধুসকল তো মই এইটো আপোনালোকক দেখুৱাই দিছো ইয়াতে চাওক দুটা ৰিজাল্ট চেক কৰিব পাৰিব আপুনি মেট্ৰিকৰ ৰিজাল্ট চেক কৰিব পাৰিব হায়াৰ সেকেন্ডাৰী ৰিজাল্ট চেক কৰিব পাৰিব ঠিক আছে তো আমি কি কৰিম মেট্ৰিকৰ ৰিজাল্ট যেটো চেক কৰিম 10th ৰিজাল্ট 2023 এটো ক্লিক কৰিম ঠিক আছে ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস আহিব আপোনালোকে দেখি আছে ইয়াতে ফাৰ্স্ট ওপৰত আছে যেটো চেক ৰিজাল্ট বুলি আছে তো ইয়াতে ক্লিক কৰিব আপুনি ইয়াতে ক্লিক কৰিলে ইয়াতে কি দেখুৱাইছে দিস লিংক will be active when result declared এতিয়া এটো লিংকটো ওপেন নহয় যেতিয়া নেকি ৰিজাল্টটো ঘোষণা কৰিব তেতিয়া এই লিংকটো ওপেন হ'ব মই 2022 টো দেখুৱাই দিছো আপোনালোকক সেম প্ৰচেছত হয় যে কেনেকুৱা ধৰণৰ ওপেন হ'ব এটো মই আপোনালোকক দেখুৱাই দিছো ঠিক আছে বন্ধুসকল তো যেতিয়া আপুনি চেক ৰিজাল্টত ক্লিক কৰিব ৰিজাল্ট দিয়াৰ লগে লগে এনেকুৱা ধৰণৰ ইন্টাৰফেস খোল খাই যাব ইয়াতে আপুনি কি কৰিব ইয়াতে সব সিলেক্ট B22 আছে অটোমেটিক্যালি 23 আহি যাব দেন আপুনি ৰোল টু আপুনি ইয়াতে এন্টাৰ কৰিব তাৰ পিছত নাম্বাৰ যেটো আছে সেই নাম্বাৰটো এন্টাৰ কৰিব কৰাৰ লগে লগে আপুনি অকমান তলফালে আহিলে ইয়াতে চেক ৰিজাল্ট বুলি এটা অপচন পাব তো চেক ৰিজাল্টত যেতিয়া আপুনি ক্লিক কৰিব আপোনালোকৰ সন্মুখত ডাইৰেক্টলি মাৰ্কশিট থকা আপোনাৰ ৰিজাল্টটো আৰু ওলাই আহিব ইয়াতে চাব পাৰিছে ঠিক এনেদৰে আহিব এই সময়ত অতি সহজতে আপুনি কৰিব পাৰিব এইটো ৱেবছাইটৰ জৰিয়তে যদি আপুনি চেক কৰে অতি সোনকালে কৰিব পাৰিব সকলোতকৈ আগতে কৰিব পাৰিব ঠিক আছে বন্ধুসকল আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগিছে এটা লাইক কৰিব আৰু যিকোনো চেনেলটো এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব কিয়নো এনেকুৱা ধৰণৰ ৰিলেটিভ ভিডিঅ' এইটো চেনেলত পাই থাকিব ঠিক আছে বন্ধুসকল আজিৰ কাৰণে ৰাখিছোঁ পৰৱৰ্তী ভিডিঅ'ত